নমস্কাৰ Assamgovtexam ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ স্বাগতম জনাইছোঁ। আজি আমি আসাম জিঅ'গ্ৰাফিৰ ওপৰত কিছু আলোচনা কৰিম। এই সিৰিজৰ প্ৰথম প্ৰশ্নটো হৈছে অসম সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান উচ্চতাত অৱস্থিত। অপচনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক প্ৰায় ৭৯.৫ মিটাৰ উচ্চতাত অসম সমুদ্ৰ পৃষ্ঠৰ পৰা অৱস্থিত। অসমৰ কেইখনমান ঠাইৰ সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা এনেধৰণৰ: শদিয়া ১৩৪ মিটাৰ, ডিব্ৰুগড় ১০৪ মিটাৰ, গুৱাহাটী ৫০ মিটাৰ আৰু ধুবুৰী জিলা প্ৰায় ২৮ মিটাৰ উচ্চতাত অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে কাছাৰ উপত্যকাৰ আন এটা নাম কি? অপচনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক অৰ্থাৎ কাছাৰ উপত্যকাক সুৰমা উপত্যকা হিচাপেও জনা যায়। বৰাক নদীৰ অৱবাহিকাৰ পৰা এই কাছাৰ উপত্যকা বা সুৰমা উপত্যকাৰ সৃষ্টি হৈছে। ৩ নম্বৰ প্ৰশ্নটো হৈছে নাককাটি অসমৰ এটা উল্লেখযোগ্য কি হয়? অপচনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক অৰ্থাৎ নাককাটি হৈছে অসমৰ এটা উল্লেখযোগ্য পাহাৰ। এই পাহাৰ বঙাইগাঁও জিলাত অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে অসমত ১৯৫০ চনত হোৱা ভূমিকম্পটোৰ প্ৰাবল্য কিমান আছিল? অপচনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন খ অৰ্থাৎ ৮.৬ প্ৰাবল্যৰ এটি ভূমিকম্প ১৯৫০ চনৰ ১৫ আগষ্টৰ দিনা অসমত অনুভূত হয়। নেক্সট ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণ হৈ থকা ধুবুৰী আৰু মেঘালয় সংযোগী দলংখন কিমান কিলোমিটাৰ দৈৰ্ঘ্যৰ? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ক ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰে ব্ৰহ্মপুত্ৰৰ বুকুত ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰীৰ মাজত ৬খন দলং নিৰ্মাণ কৰি থকা হৈছে। ২০২৭ চনৰ ভিতৰত দলংখন সম্পূৰ্ণ হোৱাৰ কথা। নেক্সট প্ৰশ্নটো হৈছে অসমৰ ভিতৰতে ব্ৰহ্মপুত্ৰ নদীৰ কিমানখন সৰু বৰ উপনৈ আছে? অপচনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব প্ৰায় ৯০খন সৰু বৰ উপনৈ আছে। উল্লেখযোগ্য যে এই সকলো উপনদীৰ সৈতে ব্ৰহ্মপুত্ৰৰ এক জটিল নদী প্ৰণালী। প্ৰতি মাহৰ গড় পানী পৰিবহণৰ দিশৰ পৰা এই নদী প্ৰণালী বিশ্বৰ চতুৰ্থ বৃহৎ নদী প্ৰণালী। গেট পৰিবহণৰ ক্ষেত্ৰতো এই নদী প্ৰণালী বিশ্বৰ বৃহত্তম নদী প্ৰণালীসমূহৰ ভিতৰত অন্যতম। এই ক্ষেত্ৰত চীনৰ পিত নদীৰ য়ালুং ৰিভাৰ পিছতে ই দ্বিতীয় স্থানত আছে। সাধাৰণতে উত্তৰ পাৰৰ নদীবোৰে বেছি গেট কঢ়িয়াই আনে। নেক্সট প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ কেইখন? অপচনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৯৭খন হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ। উত্তৰ পাৰৰ এই উপনৈ কেইখনৰ প্ৰধান হৈছে সোৱণশিৰি, জীয়া ভৰালী, ধনশিৰি, পগলাদিয়া, মানাহ, চম্পাৱতী আদি। নেক্সট প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ ওখত থকা ষ্টেচনটোৰ নাম কি? অপচনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ঘ জাতিংগা হৈছে অসমৰ আটাইতকৈ ওখত থকা ৰেল ষ্টেচন। তদুপৰি ভাৰতৰ আটাইতকৈ দীঘল ৰেলপথটো হ'ল ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ চলাচল কৰা ৰেলখনৰ নাম হৈছে বিবেক এক্সপ্ৰেছ। নেক্সট প্ৰশ্নটো হৈছে দুলু সংৰক্ষিত বনাঞ্চল অসমৰ কোনখন জিলাত অৱস্থিত? অপচনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ অৰ্থাৎ লখিমপুৰ জিলাত দুলু সংৰক্ষিত বনাঞ্চল অৱস্থিত। ১০ নম্বৰ প্ৰশ্নটো হৈছে হিলৈখুন্দা পাহাৰ কোন জিলাত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক মৰিগাঁও জিলাত হিলৈখুন্দা পাহাৰ আছে। নেক্সট প্ৰশ্নটো হ'ব অসমৰ কোনখন জিলাত ৰেংমাসকলৰ আধিপত্য বেছি? ৰেংমা হৈছে এটা জনজাতি। অপচনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক কাৰ্বি আংলং জিলাত ৰেংমা অধিবাসীসকলৰ আধিপত্য বেছি। নেক্সট প্ৰশ্নটো হৈছে অসমৰ কোন ঠাইত ধান গৱেষণা কেন্দ্ৰ অৱস্থিত? অপচনসমূহৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক গেৰুৱাত অৰ্থাৎ হাজোত অৱস্থিত গেৰুৱাত
ধান গৱেষণা কেন্দ্ৰ অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত কেইখন উপনৈ আছে? আমি ইতিমধ্যে উত্তৰ পাৰৰ নদীসমূহৰ বিষয়ে আলোচনা কৰি আহিছোঁ। ইয়াত সুধিছে দক্ষিণ পাৰত কেইখন উপনৈ আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক, অৰ্থাৎ 33খন দক্ষিণ পাৰত ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ আছে। দক্ষিণ পাৰৰ কেইখনমান নদী হৈছে বুঢ়ীদিহিং, দিখৌ, জাঁজি, কলং, কপিলী, কৃষ্ণাই আদি। নেক্সট প্ৰশ্নটো হৈছে নিম্নলিখিত কোনজোপা গছ অসমৰ হাবিত থকা গছসমূহৰ ভিতৰত প্ৰমুখ্য? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ, শাল গছ হৈছে অসমৰ হাবিত থকা গছসমূহৰ ভিতৰত প্ৰমুখ্য। এইখিনিতে উল্লেখযোগ্য যে অসমৰ ৰাজ্যিক বৃক্ষ হিচাপে আটাইতকৈ ওখ গছ হুলুং গছক স্বীকৃতি দিয়া হৈছে। নেক্সট প্ৰশ্নটো হৈছে টিপাইমুখ বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক, বৰাক নদীৰ ওপৰত টিপাইমুখ বান্ধ নিৰ্মীয়মান অৱস্থাত আছে। নেক্সট প্ৰশ্নটো হৈছে অসমত থকা একমাত্ৰ ৰামছাৰ স্থলটো কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক, দীপৰ বিল হৈছে অসমৰ একমাত্ৰ ৰামছাৰ স্থল। উল্লেখযোগ্য যে দীপৰ বিল অসমৰ সৰ্ববৃহৎ বিল। বিলখনৰ মাটিকালি হৈছে 4.14 বৰ্গ কিলোমিটাৰ। 1989 চনৰ 12 জানুৱাৰীত দীপৰ বিলক পক্ষী অভয়াৰণ্য ৰূপে ঘোষণা কৰা হয়। এইখন হৈছে অসমৰ প্ৰথম পক্ষী অভয়াৰণ্য। 1971 চনত ইৰাণৰ ৰামছাৰ চহৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সৰোবৰ সন্মিলনত দীপৰ বিলক আন্তঃৰাষ্ট্ৰীয় সৰোবৰ ৰূপে স্বীকৃতি দিয়া হয়। এনে স্বীকৃত স্থানবোৰ ৰামছাৰ ক্ষেত্ৰৰূপে পৰিচিত। দীপৰ বিল অসমৰ এতিয়ালৈকে একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ। ইয়াৰো উপৰি বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেলে দীপৰ বিলক গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত এলেকা ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া ৰূপে চিনাক্ত কৰিছে। নেক্সট প্ৰশ্নটো হৈছে অসম সমুদ্ৰপৃষ্ঠৰ পৰা কিমান উচ্চতাত অৱস্থিত? এই প্ৰশ্নটো আমাৰ দুবাৰ ৰিপিট হৈছে, ইতিমধ্যে আমি আগত আলোচনা কৰি আহিছোঁ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ, অৰ্থাৎ 79.5 মিটাৰ উচ্চতাত অসম সমুদ্ৰপৃষ্ঠৰ পৰা অৱস্থিত। 18 নম্বৰ প্ৰশ্নটো হৈছে তলত উল্লেখিত কোনখন ঠাইৰ মুখ্যালয় বাক্সা জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মুছলপুৰৰ মুখ্যালয় বাক্সা জিলাত অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত গেলাবিল অৱস্থিত? অপশ্যনসমূহৰ শুদ্ধ উত্তৰটো হ'ব খ, গোলাঘাট জিলাত গেলাবিল অৱস্থিত। এই ছিৰিজৰ অন্তিম প্ৰশ্নটো হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্পটো কোন চনত আৰম্ভ কৰা হৈছিল? অপশ্যনসমূহৰ শুদ্ধ উত্তৰটো হ'ব ক, 1973 চনত। লুপ্তপ্ৰায় ঢেকীয়াপতীয়া বাঘৰ সংৰক্ষণৰ বাবে প্ৰজেক্ট টাইগাৰ বা ব্যাঘ্ৰ প্ৰকল্প হিচাপে স্বীকৃতি দিয়া হয়। উল্লেখযোগ্য যে মানাহ অসমৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। এয়াই আছিল আসাম জিঅ'গ্ৰাফীৰ ওপৰত 20টা MCQ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে পুনৰ লগ পাম। ধন্যবাদ। জয় আই অসম।